গোটেই দিনটো যাই আছে সোনকালে বিয়াখানে পাতিব লাগিব আৰু কি কৰিবি মোৰ লগৰ চলিটোৰ বোলে গাৰ্লফ্ৰেণ্ডটোৰ বোলে আংঠি পিন্ধাব আহিছি ল'ৰাও চাব আহিছি ক'বা লাগছি তাক যাই পেলাই মই ক'বাই লাগছি অ ভাই গাৰ্লফ্ৰেণ্ডটো যে দিছে গাৰ্লফ্ৰেণ্ডটো ল'ৰা এটা চাবাইছে আৰু আংঠিও পিন্ধিছে যি কি পাগলা হৈছে মই চাইছো ঘৰত চাইছো বিশ্বাস কিয় নকৰা এবাৰ গৈছো আংগুৰি হা মালটো মালো খা নাই দেখি নাই বিদ্যা আল্লাহ কসম কৰি কৈছো জৰু উঠা নাই দেখো নাই আংঠি পিন্ধা হয় হবাই পাগলা হৈছে তো হ'ব পাৰে আমাৰ ফোন মাৰিছে আৰু আরে মাশরুম ফোন মাৰিছে আমাৰ তোৰ কথা ইতেই গম পাম সঁচা নে মিছা ফোন কৰি মোবাইল চুইচ অফ বুলি কৈছে দেখো আৰু একবাৰ মই যাও হা তই থাক দে পিছত লক কৰিম না কি হ'ল মোবাইলটো চুইচ অফ বুলি দেখাইছে মোবাইলটো তাইৰ একদিনো চুইচ অফ নাথাকে এইবাৰ মোবাইল চুইচ অফ হেই মোবাইলে ভাঙি দিলো আচলতে মোবাইলটো ভাঙি দিলো যা মোবাইল গেছি তাৰ কথাটো সঁচা হ'লে তো মোৰ টেনচন হয় তাৰ গাৰ্লফ্ৰেণ্ডটো মানে বেলেগে বোলে আংঠি পিন্ধাবা আছিল ক'বা লাগিছিলে তোৰ কিবা গাৰ্লফ্ৰেণ্ডটো বোলে বেলেগে বোলে আংঠি পিন্ধাবা আছিল কছিৰ মকাই হিউ এটাই লগ এটা কছিৰ তাকে তো মই কি কৰা যায় এতিয়া মই কথাটো নহয় বোলে মোবাইল ভাঙি দিলো এতিয়া কি কৰিব চাবা লাগিল মই ফোন মাৰছিলো চুইচ অফ হৈ আছে তাইৰ মই মাৰছিলো ফোন চুইচ অফ হৈছে এতিয়া মই কি কৰিব লাগে এতিয়া লক কেনকে কৰো তাকে ভাবিছো ঘৰত যাবি নেকি কথাটো ঘৰত গেলে কথাটো অলপ বেয়া হ'ব তাকে এটা কাম কৰচোন তাক মই ফোন কৰি কওঁ চফিকুলক তই দুয়ে একেলগে যাই কেনে দুয়ো কথাটো সঁচা নে চাই মোক কবি তাৰপিছত মইতো মোবাইলটো ভাঙি দিলো তহঁতে দুয়ো চাই কেনে মোক কবি যা সোনকালে যা দেৰি নকৰবি টেনচন হৈছে ভাই ভাই এতিয়া কথাটোতো টেনচন লাগি গেল সঁচাই বোলে চফিকুলেও ক'লা এতিয়া তাক ক'বা লাগছিল চাইকেলো থৈ আহিলো এতিয়া টেনচনতে ক'বা লাগছিল তোৰ দে কওঁ দে আমি যো সঁচাই এইটো চফিকুলকো সুধলো আংঠি পিন্ধাইছি আমি চাইয়ে আছো দৰা বোলে ধনী বহুত ধনী ধনী ল'ৰা বাই গুচি গেল মই আজিৰ পৰা 2 বছৰ এতি ভাল পাইছো কি দিয়া নাই তাইক যি উঠি তাইক চব দিছো কিন্তু কি হ'ব তাই নিজৰ ইচ্ছা মতে গেছি তাই ধনী ল'ৰা বাই কিন্তু মোক পাৰি এনেকুৱাই কাৰণে তুই ইগলা কৰলা নাই আমাকো এতিয়া ঠকা দি পেলাই বেলেগৰ লগত আৰু যায় হয়না তোৰে এনেকুৱা হৈছে আমাৰ চবে গেলা খাও দে হদি একদি দাও ও ভাই এই কি বুলে কবা খুজিলো গেলালো হু আৰু সেই সঁচা প্ৰেমটো হেৰি মিছাই সেইকাৰণে ভাই মই আজি এটা কথা বুজি পালো সঁচা প্ৰেম কাকো কৰিব দে ভাই মই গেলা লৈ হয় যা জলদি যা সিটো তাক কোৱাৰ লগে লগে গেলা আনবে বহুত টেনচনৰ কথা সি বুজি টেনচনৰ বুজি নাপা এনেই টেনচন লাগি যাতে আৰু মাৰি দিব বটলটো খাই পেলাই আধা ৰৈছো বস কান হে বললি কেটা উঠ নিচা লাগছি আকৌ উঠ তাক দিবা লাগব তাক দিয়া আধা দিবা লাগব আমি এইটো হাসলুৱে তাৰ গাৰ্লফ্ৰেণ্ডৰ টেনচন ধৰি হিও একদম মাত দিব টেনচন বাড়ি যায় আছে তো মালান দেখাচ্ছি ইয়ে আল্লাহ মালান দেখাচ্ছি
কোনিয়ে বাপে উঠ উঠ নমস্কাৰ তাক উঠো। আদা খাইছোঁ তাক উঠো আদা খাইছোঁ তাক উঠো আমি মাল খাওঁ নাই মারলি তা আদা এই আধা মান নাখাও আধা নাখাও মোক খসা ভাল কাকো নাপি কাকো ভালে নাপি আজি মই যি অৱস্থা আছে আৰু বেলেগৰ নহয় কাৰণে কৈছো চবকে কৈছো ভাই কাকো খসা ভাল নাপি নহলে এগলাখান জিন্দগী বৰবাদ হৈ যাব গম পাইছে না টেনচন অলপ নাছো দে খবর কি হবে এবার আপির জগৎ পরে পরে পুষে টুষে এই নকপি মাল খাবে বসে না আপিৰ কথা নকপি আজি মই খাই আছো মাল লৈও আছো টেনশন নকবি মাল লৈও আছো মই পিওর মাল লৈছো একদম এই মোৰ গুণ মোৰ দুখৰ কথা জানা তো দুহরা মরে বালে খাবি পাল বুঝি খাবি গম পাই এই ৰা চুপ চুপ আজি মই আজি মোৰ গাৰ্লফ্ৰেণ্ডক বেলেগে আঙুঠি পিন্ধালে মোৰ কেনে লাগব সেইকাৰণে কৈছো খচা ভাল নাপাবি ভাই কাকো কাকো খচা ভাল এ ভাই ধোকা দিছি মগে বাছে জি 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 কে খাইছো নি এই শুন চবৰে দুখ আছে ভাই তো চবে নাচি অলপ এক মোৰ গাইছি নি মরো কি জুগিরা মরো দাদ দে আমার কি ভালো যা এই তই যা কই মারে এই এক পেক খাবি নি এক পেক খাবি নি এ ভাল খান্তে শেষে নয় সবে মরি মাজি আপি ডাবলু মরি মাজি এটা এটা কাম তই মত আমি মরবে লাগবো আজ মা মৰি আমি মরবে লাগবো সঁচাকে ভাল নাপাবি এইগিলাখান দেখছে না মোৰ লগ মাহা মাৰা গেল মই মাৰা যাম তই সুখত থাক ভাই আমি সুখত থাকাই তই মই মৰিম বাই বাই আজিৰ আমাৰ কাহিনীটো এটা একদম সঁচা কাহিনী আৰু ৰিয়েল কাহিনী এইটো চবৰে মানে লাইফত হয়ে একবাৰ নহয় একবাৰ হয় আমি কোনো মাল খানা সঁচাকে আৰু আপোনালোকে কৈ দিছো কিন্তু আমি মাল খা নাই কি বুলি কয় আৰু এটা আমাৰ কথা প্ৰডিউচাৰ হল ইটা ক্যামেৰাম্যান হল ইমান আৰু এটা কথা কওঁ কি বুলি কয় আপোনালোকে জনমতো প্ৰেমত নপৰিব সঁচা প্ৰেমত ভাইজান উঠো নাই ফাৰ্ষ্ট তোমাৰ
জ্বলা নাই ৰেডি সো গাইস কথাটো মনত ৰাখিব কথাটো নাপাহৰিব আৰু আমাৰ যদি ভিডিঅ'টো চাই কিনে ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে বাই